Hello everyone, welcome back to the channel. আজি হৈছে 2025 বৰ্ষৰ বিশ্বকৰ্মা পূজা আৰু হেহে ৰাতিপুৱাই গা পা ধুই ৰেডি হৈ গলো যেহেতু স্কুলো আছে গতিকে অতি সোনকালে কামখিনি কৰি আজৰি হ'ব লাগিব বলকচোন চাও মিস্টাৰ শৰ্মাই কি কৰি আছে এয়া চাওক তেওঁ ৰাতিপুৱা সোনকালে উঠি স্কুটি আৰু বাইক ধুৱাত ব্যস্ত হৈ গল কিয়নো গাড়ী দুখন ৰাতিয়ে ধুলে তেওঁ ৰাতি আৰু সময় নহল গতিকে ৰাতিপুৱালৈ থৈ দিছিলে বাইক স্কুটি দুইখন তেওঁ ধুই আছে মই যাওঁ এতিয়া পাকঘৰলৈ পাকঘৰতনো মই কি কৰি আছো আপোনালোকক দেখুৱাম বলক এয়া প্ৰথমতে মই পায়স বনাবৰ বাবে যা যোগাৰ কৰিছো পায়সকন যেহেতু সিজুতে অকন সময় লাগিব গতিকে প্ৰথম কাম মই পায়স বনোৱাই কৰো সদায় পায়সকন গেছত উঠাই দি পেলে মই বাকিখিনি কাম কৰি থাকিব পাৰিম গতিকে এয়া চাওক মই গাখীৰকনো ঢালি দিলো আৰু যি যত দিব লগা আছে সকলোখিনি দি পেলে টুকি থোৱা চাউলখিনি এতিয়া ধুনীয়াকৈ দি দিওঁ চাউলখিনি পায়সত দি সিজিবলৈ দি থৈছো আৰু এইফালে মই মাহ প্ৰসাদ ধুবলৈ লাগিছো চাওক কালি ৰাতিয়ে মই বুট মগু তিয়াই থৈছিলো এতিয়া ধুনীয়াকৈ ধুব লাগিব এখিনি এই ফলা মগু মানে সাফা কৰা কামটো বহুত আমনিদায়ক বহুত সময় লাগি যায় নহয় জানো আকৌ এফালে আপোনালোকক দেখুৱা মই আছাওক মিস্টাৰ শৰ্মাই কালিয়ে বজাৰ কৰি আনি থৈছে গাড়ীত লগাবৰ কাৰণে মালা আৰু কলপাতো কাটি থৈছে সকলোখিনি যা যোগাৰ অলমোষ্ট হৈ গৈছে ইয়া প্ৰসাদ ধুই ৰেডি আৰু ফল ফলাহাৰখিনিও মই ধুনীয়াকৈ ধুই পখালি কাটি কুটি ৰেডি কৰি থৈ দিছো এতিয়া খালি গোসাঁই ঘৰলৈ নিব লাগিব মোৰ পায়স বনোৱা কামো সম্পূৰ্ণ হৈ গল চাওক আজি পায়সৰ কালাৰটো ৰঙচুৱা হৈছে অলপ বেলেগ ধৰণে বনাইছিলো আপোনালোকে দেখিছে মই যেনেকুৱা বিচাৰিছো তেনেকুৱাই হৈছে গতিকে ভাল লাগিছে আৰু এতিয়া মই যাওঁ গোসাঁই ঘৰৰ ফালে গোসাঁই ঘৰলৈ যোৱাৰ আগতে আপোনালোকক দেখুৱাই দিওঁ মিস্টাৰ শৰ্মাৰ কাম কিমান দূৰ আগবাঢ়িছে হৈ গল চাওক তেওঁৰ বাইক স্কুটি ধোৱা হৈ গল এতিয়া তেওঁ গাড়ী বাইক সকলোতে মালা লগাই আছে তেওঁ তলত নিজৰ কাম কৰি আছে আৰু মই গোসাঁই ঘৰলৈ যাওঁ গোসাঁই ঘৰৰ কামখিনি হোৱাৰ পিছতহে মই গাড়ী আৰু স্কুটিত ধূপ চাকি জ্বলাবলৈ যাম এয়া মই শৰাইখন ৰেডি কৰি আছো প্ৰথমতে খৰাইখিনি ৰেডি কৰি ধূপ চাকি জ্বলাই লৈ তাৰ পিছতহে মই তললৈ নামি যাম ধিয়াই সকলো কামতে মোক সহায় কৰি আছে দেখিছেনে ধূপডাল জ্বলোৱাই নাই কিন্তু তাই ধূপদানিত সুমুৱাই আছে তাই মানে এইবিলাক এনেও ভালেই পায় আপোনালোকে আগৰ ব্লগটোতো চাগে দেখিছে জন্মাষ্টমীৰ দিনাখনো তাই মোক বহুত সহায় কৰি দিলে সন্ধিয়া গোসাঁই ঘৰত আজি বিশ্বকৰ্মাৰ দিনাও ৰাতিপুৱাই সোনকালে উঠি গল আজি তাই এনে তাই নুঠেই আজি তাই 7:30তে উঠি ধুনীয়াকৈ গা পা ধুই মোৰ লগত ৰেডি হৈ আছে একদম গোসাঁই ঘৰত কামত লাগি দিছে মই ভবাই নাছিলো ৰাতিপুৱা স্কুললৈ যোৱাৰ আগত তাই যে মোক মানে গোসাঁই ঘৰত মোৰ লগত থাকিব পাৰিব বুলি কিন্তু ধুনীয়াকৈ তাই সময় মিলাই উঠি গল আৰু মাক জীয়েক দুইজনী আমি গোসাঁই ঘৰত ব্যস্ত বাপেকে তলত গাড়ী আৰু স্কুটিত মালা লগাই আছে গোসাঁই ঘৰৰ সকলো কাম সামৰি লৈ তললৈ নামি আহিছো এয়া যেহেতু আমাৰ ক্ৰেটাখনৰ এবাৰ প্ৰথম বিশ্বকৰ্মা পূজা গতিকে প্ৰথমতে ক্ৰেটাখনকে সেয়া কৰিছো যাতে এই গাড়ীখনে সদায় আমাক সাথ দিয়ে অলৰেডি বহুতখিনি আমি লং জাৰ্নি কৰিলো এখন গাড়ীত আকৌ যাতে আগন্তুক দিনবিলাকতো ভালে কুশলে আমাৰ লগত দূৰলৈ যাব পাৰে হেতুকে বাবা বিশ্বকৰ্মাক আজি আশীৰ্বাদ বিচাৰিলো তেওঁ যাতে সদায় আমাক সুকলমে জাৰ্নিবোৰ কৰিবলৈ সহায় কৰে আৰু গাড়ী দুখন বাইক স্কুটি আৰু শহুৰ দেউতাৰ চাইকেলখন গোটেই কিখন অলৰেডি মিস্টাৰ শৰ্মাই
চোতালত ধুনীয়াকৈ সজাই থৈ দিছে মালা চালা পিন্ধাই পেলাই মই খালি সেয়াহে কৰিছোঁ ধূপ সেন্দুৰ ফুট দি দিছোঁ আৰু ভাইটিৰ বাইকখন নাই আৰু তাৰ বাইকখনো থকা হলে মানে ঘৰৰ গোটেইকেইখনেই উপস্থিত থাকিলেহেঁতেন কিন্তু সি যিহেতু বোকাখাতত আছে গতিকে তাৰ বাইকখনো তাতে আছে গতিকে ঘৰত থকা কেইখনকে বাহিৰত উলিয়াই লৈ ধুনীয়াকৈ ধূপ চাকি দি পেলাই সেয়া কৰি ফুট সেন্দুৰ দি দিছোঁ আৰু যিহেতু চোতালত গাড়ী স্কুটি ধোৱা হৈছিলে গোটেইখন বোকা হৈ আছে সেইকাৰণে ধিয়াক মিষ্টাৰ শৰ্মা স্কুটিত বহুৱাই থৈ দিছে তাই মানে নামিবলৈ লাগে আৰু নামিলে গোটেইখন বোকা গতিকে স্কুটিত বহুৱাই থৈ দিছে তাই তাৰ পৰাই চাই পেলাই এনজয় কৰি আছে তাই খুব ভাল পাইছে মানে এইবোৰ যে মই কৰি আছোঁ তাইকো কৰিবলৈ লাগে কিন্তু তাইক কৰিবলৈ দিয়া মানে আৰু এখন কি হ'ব গতিকে তাই লাহেকৈ বহুৱাই থৈ দিছে বাপেকে তাই চাই থাকক পূজা পাতলৰ সকলো কাম সামৰি সুতৰি লৈ মই স্কুললৈ এপাক গ'লোঁ কিন্তু যিহেতু বিশ্বকৰ্মা পূজা হয় স্কুলত আজি ষ্টুডেণ্ট অহাই নাই এটাও গতিকে বেছি সময় থাকিব লগা নহ'ল বাৰু দুপৰীয়া স্কুলৰ পৰা আহি পেলাইহে মই মা প্ৰসাদৰ যোগাৰ কৰিছোঁ এয়া শৰাইখন গোসাঁই ঘৰৰ পৰা ভাঙি আনি পেলাই মই এতিয়া মা প্ৰসাদ যোগাৰ কৰিছোঁ ধুনীয়াকৈ কলপাত দি সজাই লোৱা হৈছে ডলাত আৰু যাক যি দিব লাগে ঠিক তেনেকৈ ৰেডি কৰি পাতকেইখন সজাই দিছোঁ মিষ্টাৰ শৰ্মা অহাই নাই তেওঁ কলেজলৈ গ'ল ৰাতিপুৱাৰ কামখিনি কৰি লৈ আচলতে ৰাতিপুৱা ধূপ চাকি জ্বলোৱা কামখিনি কৰি লৈ দুয়োটাই ভাগে ভাগে গুচি গ'লোঁ মিষ্টাৰ শৰ্মাও নিজৰ ডিউটিলৈ গ'ল ময়ো ডিউটিলৈ গ'লোঁ কিন্তু মই অলপ সোনকালে আহিব পাৰিলোঁ আজি সেইকাৰণে মই আহি আকৌ প্ৰসাদ ভগোৱাত লাগি গ'লোঁ কিন্তু মিষ্টাৰ শৰ্মা এতিয়া মা প্ৰসাদ খোৱাৰ সময়ত তেওঁ ঘৰত উপস্থিত নাই তেওঁ দেৰি হ'ব আহি পাওঁতে বোলে 2-3টাই বাজিব গতিকে তেওঁলৈ ৰৈ থাকিতো আৰু লাভ নাই গতিকে মই ভাবিলোঁ ঘৰত থকাকেইটাই আমি সকলোৱে মা প্ৰসাদ খাই লওঁ বাকী মিষ্টাৰ শৰ্মা যেতিয়া আহে খাব আৰু মা প্ৰসাদখিনি ভগাই লৈ পেলাই মই পায়সখিনিও ধুনীয়াকৈ বাতিয়ে বাতিয়ে এনেকৈ ভগাই দিছোঁ আৰু ঘৰত যিহেতু আমি থকাকেইটাই ঘৰৰ মানুহকেইটাই বেলেগ তেনেকৈ বিশেষ অতিথিক আকৌ নিমন্ত্ৰণ কৰা নাই যিহেতু আজি বিশ্বকৰ্মা পূজা সকলোৱে ঘৰে ঘৰে চবেই থুলমূলকৈ হ'লেও পাতিবই গতিকে আৰু সকলোৱে নিজৰ নিজৰ ঘৰতে আজি বিশ্বকৰ্মা পূজা পালন কৰিব গতিকে আমিও ঘৰতে ঘৰৰ মানুহকেইটাই খাই বৈ পূজা বুলি অকণমান একেলগে মানে টাইমখিনি স্পেণ্ড কৰিম আৰু প্ৰসাদৰ পৰ্ব সামৰণি মাৰি এতিয়া দুপৰীয়াৰ আহাৰৰ কাৰণে যা যোগাৰ কৰিছোঁ যিহেতু শাহু শহুৰ আৰু বৰমা শাহুকো ইয়াতে দিনৰ খিচিৰি একেলগে খাম বুলি কৈছোঁ পূজাৰ দিনা সকলোৱে লগে ভাগে একেলগে খিচিৰি খালে ভাল লাগে নহয় জানো সেইকাৰণে মই এয়া স্কুললৈ যোৱাৰ আগতে দাইলখিনি তিয়াই থৈ গৈছিলোঁ চাউল তিয়াই থৈ গৈছিলোঁ আৰু লগতে এখন মিক্স ভাজি কৰিম বুলি ভাবিছোঁ এয়া চাওক ৰঙালাও তুৰৈ পটল আলু বেঙেনা বন্ধাকবি সকলোখিনি আছে এই ভাজিকণ কিন্তু মোৰ খুবেই প্ৰিয় আমাৰ ঘৰৰ সকলোৱে খাই ভাল পায় আপোনালোকে বাৰু ভাল পায় নেকি জনাবচোন আৰু এফালে খিচিৰিৰ কাৰণে পটল আৰু আলু কাটি পেলাই দাইল চাউলখিনি দি পেলাই মই এতিয়া কুকাৰটো গেছত বহাই দিম ফাইনেলি খিচিৰি বনাই হৈ গ'ল এয়া চাওকচোন মই কুকাৰত হুচেল 2টা মাৰি পেলাই আকৌ তেলো মাৰিলোঁ বহুত বেছি মা মছলা দিয়া নাই যিহেতু ইমান মছলা খোৱাটো ঠিক নহয় গতিকে আদা নহৰু জলকীয়া দি পেলাই একদম মিনিমাম কোৱান্টিটিৰ মানে মছলা দি তেল মাৰিলোঁ আৰু এতিয়া শেষত মই গৰু ঘিউ অকণ দি দিছোঁ আপোনালোকে বাৰু খিচিৰি বনালে ঘিউ দিয়ে নে নিদিয়ে জনাবচোন আমাৰ আকৌ ঘিউ নিদিলে নাখায় আমাৰ ঘৰ মানুহে আৰু এইফালে মই বিলাহী টক অকণ বনাবৰ কাৰণে ৰেডি কৰি থৈছোঁ বিলাহী টককণ হৈ গ'লে আৰু আজিৰ দিনৰ খানা হৈ গ'ল কাৰণ ভাজি অলৰেডি মোৰ সিজিলেই আৰু খিচিৰিও হৈ গ'ল এতিয়া বিলাহী টককণ হ'লে আৰু আমি দুপৰীয়াৰ সাজ খাব পৰা হৈ গ'লোঁ আৰু লগতে বৰমা শাহু আৰু মোৰ শাহু মায়ে বোলে নামঘৰলৈও যাব গতিকে সোনকালে হ'ব লাগিব এয়া মিঠৈ অকণ দি দিছোঁ বিলাহী টককণত দুপৰীয়া 1:30-2টা বজাৰ আগতে খাবলৈ পালে ভাল বুলি কৈছে কাৰণ 2:30-3টাৰ পৰা নামঘৰত নাম হয়েই এয়া বিলাহী টককণো হৈ গ'ল গতিকে আৰু এতিয়া ইমান ভেজাল নাই সকলোখিনি হৈ গ'ল এয়া চাওক গৰমা গৰম খিচিৰি বিলাহী টক আৰু এইফালে গৰমা গৰম মিক্স ভেজিটেবল এয়া গতিকে 3টা আইটেম হৈ গ'ল এতিয়া মা দেউতা আৰু বৰমাৰ কাৰণে মই বাঢ়ি দিছোঁ মিষ্টাৰ শৰ্মালৈ ৰৈ থাকিলে নহ'ব তেওঁ আহি পাওঁতে 3টা বাজিব বুলি কৈছে গতিকে আৰু তেওঁলৈ নৰওঁ বয়সস্থসকলক এতিয়া খুৱাই দিওঁ 1:30 বজাতে বাকী মই বাৰু ৰৈ দিম মই মিষ্টাৰ শৰ্মা আহিলে একেলগে খাম মা দেউতা আৰু বৰমাক খাই ল'বলৈ দিছোঁ এয়া আজি বিশ্বকৰ্মাৰ পূজা এনেকেই থুলমূলকৈ ঘৰত পাতিলোঁ ঘৰৰ মানুহখিনিৰ লগতে আমি সকলোৱে পাতিলোঁ আৰু এয়া আমাৰ ধিয়া মাইনাই নিজে খাই বৈ আজৰি হৈ তিলিক তিলিক ঘূৰি ফুৰিছে ব্লগটো শেষ কৰি দিওঁ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই